বিহপুৰীয়াত ভূপেন বৰাই ডুবালে বিজেপিক। ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ পিছতেই বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলাৰ সিদ্ধান্ত ল'লে। অসন্তুষ্ট হৈ পৰিল বিহপুৰীয়াৰ সৰ্বসাধাৰণ লোক। ভূপেন বৰাই বিহপুৰীয়া সমষ্টিৰ পৰা নিৰ্বাচন খেলিব বুলি খবৰ প্ৰচাৰ হোৱাৰ পাছতেই শ শ লোকে ত্যাগ কৰিলে বিজেপি দল। কিয়নো পূৰ্বে ভূপেন বৰাই বিহপুৰীয়া সমষ্টিত কৰা উন্নয়নৰ ফোপোলা স্বৰূপ সকলোৱে দেখিবলৈ পাইছিল আৰু বিদায় দিছিল ভূপেন বৰাক। কোনো কাৰণতেই ভূপেন বৰা বিহপুৰীয়া সমষ্টিত সোমোৱাটো বিচৰা নাই। আজি বিজেপিৰ ৮০% মানুহেই আহি যোগদান কৰিলে কংগ্ৰেছত। ৰাম ভূঞাৰ নেতৃত্বত আজি বিহপুৰীয়া বিধানসভা সমষ্টিত শ শ লোকৰ কংগ্ৰেছত যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় আৰু ভূপেন বৰাই বিহপুৰীয়াবাসীক কৰা অন্যায়ৰ বিৰুদ্ধে ক্ষোভিত হয় সাধাৰণ জনতা। ভূপেন বৰা যিহেতু আহি বিহপুৰীয়াত সোমাইছে, গতিকে আমি আৰু এই দলত থাকিব বিচৰা নাই। আমি স্বতঃস্ফূৰ্তভাৱে আমি এইবাৰ বিহপুৰীয়াৰ স্বাৰ্থত আমি কংগ্ৰেছ দলৰ লগত থাকিব বিচাৰিছোঁ। তাৰ পাছত আমি তাৎক্ষণিকভাৱে আমি সৰ্বপ্ৰথমে নাৰায়ণপুৰ ৰাজীৱ ভৱনতে আমি এইটো অনুষ্ঠান কৰিব লগা হ'ল। আপোনালোকে সকলোৱে দেখিছে ইয়াত কিমানখিনি মানুহ আমাৰ লগত আহি আজি আমাৰ কংগ্ৰেছ দলৰ প্ৰতি আৰু বিহপুৰীয়াৰ স্বাৰ্থত আহি আমাৰ লগ লাগিছে। তেওঁলোকৰ ব্যক্তিগত তেওঁলোকৰ একো স্বাৰ্থ নাই। বিহপুৰীয়াখনক এইবাৰ বচোৱাৰ স্বাৰ্থত আমাৰ কাষ চাপিছে। আমি সকলোকে আদৰি লৈছোঁ আৰু বহু মানুহ এতিয়াও আহিব লগা আছে। আমি আমাৰ কংগ্ৰেছৰ প্ৰত্যেকজন ব্যক্তি আমি হৃদয়ৰ দুৱাৰ খুলি ৰাখিছোঁ। আমাৰ ইয়ালৈ আমি যিখিনি কথোপকথন কৰিছোঁ, তেতিয়া তাৰ ভিতৰত ৮০% মানুহে হৈছে বিজেপিৰ পৰা আহিছে আৰু বাকী ২০% মানুহ এজিপি দলৰ পৰা আহিছে। ভূপেন বৰাই এটা কথা কৈছে যে ভূপেন বৰা প্ৰতিমূৰ্তি জ্বলাই আপুনি গৌৰৱ গগৈৰ ওচৰত অগ্নি পৰীক্ষা দিবলগীয়া হ'ল। সেইটো কথা মই বাৰে বাৰে কৈ আছোঁ যে প্ৰতিমূৰ্তি মই জ্বলোৱা নাই। প্ৰতিমূৰ্তি লখিমপুৰ জিলা কংগ্ৰেছ, নাৰায়ণপুৰ বিহপুৰীয়া ব্লক কংগ্ৰেছ আৰু ২১টা মণ্ডল কংগ্ৰেছৰ এটা সিদ্ধান্তৰ মৰ্মে মনৰ ক্ষোভটো কেনেধৰণে প্ৰকাশ কৰিম। আমাৰ ইমানেই বেছি ক্ষোভ আছে, এই ক্ষোভটো আমি কিমানটো লেভেলত প্ৰকাশ কৰিম সেইটো এটা সিদ্ধান্ত লৈ পেলাই সেই কাৰ্যসূচী কৰিছে। ইয়াত কাৰো কোনো ব্যক্তিগত কথা নাই। দলৰ সিদ্ধান্ত আমি অতীজৰ মানি আহিছোঁ আৰু আগলৈকো আমি মানি যাবই লাগিব। এইটো কথা প্ৰতিপূৰ্ণ কৰিব বিচাৰিছে যে গৌৰৱ গগৈৰ ওচৰত কংগ্ৰেছে বা বিহপুৰীয়া আৰু নাৰায়ণপুৰ কংগ্ৰেছে অগ্নি পৰীক্ষা দিবলগীয়া হৈছে। সেইটো তেখেতৰ ধাৰণা, কংগ্ৰেছ কৰ্মীৰ নহয়। মই বাৰম্বাৰ চেলেঞ্জ কৰি পেলাই মই কৈছোঁ আপোনালোকৰ মিডিয়াৰ জৰিয়তে যে বিহপুৰীয়াৰ পৰা এজন বিষয়ববীয়া কংগ্ৰেছ নি দেখুৱাওক। আৰু তাৰ পাছত তেখেতে কি কৈছে সেইটো আমাৰ কাৰণে কংগ্ৰেছ কৰ্মীৰ কাৰণে বিচাৰ্য বিষয় নহয়। আমি নিজেই কৈছোঁ আৰু তেখেতৰ বক্তব্যত আমি কৈছোঁ বহু মানুহ নাৰায়ণপুৰ লখিমপুৰৰ পৰা আহি সদল বলে বাজপেয়ী ভৱনত যোগদান কৰিব বুলি কৈছিল। বিহপুৰীয়াৰ পৰা আমি এজনো মানুহ আমাৰ বিষয়ববীয়া যোৱা নাই আৰু অনাগত দিনত এজনো মানুহ নাযায়। এই কথাটো আপোনালোকক আমি স্পষ্ট কৰি দিছোঁ আৰু বিহপুৰীয়াৰ স্বাৰ্থত নাযায়। নিউজ ডেস্ক ৰিপৰ্ট UA নিউজ।